নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম জিকাৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। জিকা এয়া মোৰ ঘৰৰ গছৰ জিকা। এইটো সৰু, আমাৰ পিনে এইটো চটপটি বুলি কয়। আপোনালোকৰ পিনে কি বুলি কয় মোক কমেণ্টত জনাবচোন। প্ৰথমতে মই জিকাকেইটা বাকলি গুচাই ল'ম। এয়া মই জিকাখিনি ভালদৰে ধুই এইটো জোখত কাটি লৈছোঁ। বেছি সৰু কৰা নাই, এইটো জোখত কাটি ল'ব। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে দি দিম মই তেল মই মিঠাতেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি লওঁ। এয়া তেলখিনি ভালকৈ গৰম হৈছে। ইয়াতে মই জিকাখিনি দি দিম। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। জিকাখিনি মই এয়া 2 মিনিট সময় তেল আৰু নিমখত ভাজি ল'লোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এয়া কেৰাহীখনত অলপ তেল আছে। ইয়াতে মই আৰু অলপ তেল দি দিম। তেলখিনি মই ভালদৰে গৰম কৰি ল'ম। এয়া তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে মই শুকান জলকীয়া 2টা দি দিছোঁ। এয়া 5 ফোৰণ দি দিছোঁ। এয়া পিঁয়াজ এটা এইদৰে কাটি লৈছিলোঁ। এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ভাজি ল'ম। পিঁয়াজখিনি ভাজি ল'লোঁ। 2 মিনিট সময় ভাজি লৈছোঁ। ইয়াতে দি দিম এচামুচ আদা নহৰুৰ পেষ্ট। এইখিনিও মই পিঁয়াজৰ লগত ভালদৰে ভাজি ল'ম। আদা নহৰু আৰু পিঁয়াজখিনি মই ভালদৰে ভাজি ল'লোঁ। ইয়াতে দি দিম মই সৰিয়হ পিচা। এয়া 2 চামুচ দি দিম। এইখিনিও মই ইয়াতে ভালদৰে ভাজি ল'ম। সৰিয়হখিনিও মই মছলাৰ লগত ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 2 চামুচ নাৰিকলৰ গুড়ি। এয়া দেখিছেনে মছলাখিনিৰ পৰা তেল ওলাব ধৰিছে। এতিয়া মই ইয়াতে শুকান মছলাৰ গুড়ি দি যাম। হালধি গুড়ি আধা চামুচ দি দিছোঁ। জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ। ৰেড চিলি আধা চামুচ দি দিছোঁ। গৰম মছলা আধা চামুচ দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে ভাজি ল'ম আৰু ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। মই জিকাত নিমখ প্ৰথমতে দিছিলোঁ অলপ। এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম পানী মই আধা কাপ প্ৰথমতে দি ল'ম। এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'ব লাগে। তেতিয়া এই জিকা ভাজি খাবলৈ খুবেই ভাল হয়। এতিয়া ইয়াতে আধা কাপ আৰু পানী দি দিছোঁ। এইখিনিও মই ভালদৰে ইয়াতে আৰু 2 মিনিট সময় উতলাই ল'ম। মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে ভাজি থৈ দিয়া জিকাখিনি দি দিম। আপোনালোকে এইদৰে যদি খোৱা নাই খাবচোন, খুব ভাল লাগে। ল'ৰা ছোৱালী জিকা নাখালে এইদৰে বনাই দিব, নিশ্চয় খাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই এইখিনি ভালদৰে উতলাই ল'ম।
ইয়াত মই অলপ কচুৰি মেথি দি দিম। আপোনালোকে এইদৰে ট্ৰাই কৰিব জিকা, খুব ভাল লাগে। মই যদি প্ৰথমতে ভাজি জিকাখিনি দিলোঁ হয় তেতিয়াহ'লে এই জিকাখিনি গোটেই ভাগি গ'ল হয়। এতিয়া মই যিটো প্ৰচেছত বনাইছোঁ আপোনালোকে এইদৰে বনাব। জিকা সিজিও গৈছে আৰু গোটেই ভাঙিও নাযায়। এইদৰে ধুনীয়াকৈ সিজি যায়। এয়া দেখিছেনে? এয়া সিজি গৈছে। আপোনালোকে ট্ৰাই কৰিব, ট্ৰাই কৰি কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। এয়া মোৰ চব্জি হৈ গ'ল, মই নমাই দিম।